ৰ'ব গাইছ এক ক্লিকত আপুনি এনেকুৱা থাম্বনেইল বনাব বিচাৰে নেকি তো বলক কেনেকৈ বনাব সেইটোৱে আজি এইটো ভিডিঅ'ত দেখুৱাম তাৰ আগত মোক ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ভিডিঅ'টো হেৰাই নাযায় সো গাইছ এক ক্লিকত এনেকুৱা থাম্বনেইল বনাবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত এটা এপছ লাগিব সেই এপছটো ডাউনলোড কৰাৰ কাৰণে আপুনি জাষ্ট আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰটো ওপেন কৰিব প্লে ষ্ট'ৰটো ওপেন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব চাট জিপিটি বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এপ্লিকেশনটো পাই যাব তো ইয়াৰ পৰা আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰি ল'ব মোৰ যেহেতু ডাউনলোড কৰাই আছে আগৰ পৰাই সো গাইস এপছটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে এপছটো জাষ্ট ওপেন কৰিব এপছটো ওপেন কৰাৰ পিছত তাৰ পিছত আপুনি চাওকচোন আপোনাৰ যিকোনো এটা জিমেইল একাউণ্ট দি এই এপছটো আপুনি লগইন কৰি ল'ব সো জাষ্ট আপুনি এনেকুৱাকৈ অকমান লিখিব চাওকচোন মই কি লিখিছো মই ইয়াত লিখিছো যে এই ফটোখন ব্যৱহাৰ কৰি ইউটিউব ভিডিঅ'ৰ বাবে এটা ইউটিউব থাম্বনেইল বনাই দিয়া থাম্বনেইলটোৰ ওপৰত লিখা থাকিব আপুনিও এক ক্লিকত এনেকুৱা থাম্বনেইল বনাওক প্ৰয়োজনীয় লোগো বা আইকন ব্যৱহাৰ কৰিব তাৰ মানে আপুনি যেনেকুৱা টাইপৰ ভিডিঅ'ৰ থাম্বনেইল বনাব বিচাৰে বা যদি আপুনি ব্লগ ভিডিঅ' বনায় তেতিয়াহ'লে ব্লগ ভিডিঅ' বুলি ইয়াত লিখি দিব বা আপুনি যি টাইপৰ ভিডিঅ' বনায় যি ক্যাটাগৰীৰ ভিডিঅ' বনায় সেইটো ক্যাটাগৰী আপুনি ইয়াত লিখি দিব সো ইয়াত থকা প্লাস আইকনত ক্লিক কৰি আপুনি আপোনাৰ ফাইলত থকা এখন ফটো যিকোনো এখন ফটো ল'ব পাৰে চাওক মই উদাহৰণ হিচাপে এখন ফটো লৈছো ফটোখন লোৱাৰ পিছত আপুনি জাষ্ট ফটোৰ তলত এনেকৈ লিখি দিব এনেকৈ আপোনাৰ ভাষাৰে বা ইংলিছতো লিখিব পাৰে আপুনি যেনেকৈ পাৰে এনেকৈ লিখি দিব বা যদি কয় মোৰ ইয়াৰ পৰা এখন আপুনি কপি পেষ্ট কৰি দিব পাৰে এনেকৈ ধুনীয়াকৈ লিখি তাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব এই চাওক ক্ৰিয়েটিং ইমেজ বুলি লিখা আছে চাট জিপিটিয়ে তাৰ মানে ইমেজ ক্ৰিয়েট কৰা আৰম্ভ কৰিছে আগত আমি এটা ইউটিউব থাম্বনেইল বনোৱাৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টা সময় লাগিছিল এতিয়া আমি এক ক্লিকত ধুনীয়া প্ৰফেশনাল থাম্বনেইল বনাব পাৰো চাওকচোন অকমান সময় ওয়েট কৰাৰ পিছত আপোনাৰ ধুনীয়াকৈ থাম্বনেইলখন বনাই দিব চাওক গাইস ফাইনালি থাম্বনেইলখন বনাই দিলে চাওকচোন কি ধুনীয়া প্ৰফেশনাল এটা থাম্বনেইল বনাই দিয়ে চাওক মই জাষ্ট এটা ফটো দি খিনি লিখি দিলো মোক এক ক্লিকত এনেকুৱা থাম্বনেইল বনাই দিলে চাওকচোন কি ধুনীয়া এটা থাম্বনেইল বনাই দিছে সো আপুনি এনেকুৱা থাম্বনেইল এক ক্লিকত বনাব পাৰিব সো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কৰিব লগ পাম অন্য এটা ভিডিওত